Hello friends, welcome to my YouTube channel Learning Mixture. বন্ধুসকল আজি মই আলোচনা কৰিম ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে মাত্ৰ 5 মিনিটতে ভাৰতীয় ষ্টেট বেংকত কেনেকৈ এখন সেভিংস একাউণ্ট ওপেন কৰিব পাৰি সেইবোৰ আজি ভিডিঅ'ত আলোচনা কৰিম। গতিকে বন্ধুসকল ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। গতিকে বন্ধুসকল বলক মই ইউনো SBI নামৰ এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওঁ। এপ্লিকেশ্যনটো ডাউনলোড হৈ আছে, অকণমান ৰ'ব। এপ্লিকেশ্যন ডাউনলোড হৈ গ'ল, এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ পিছত এই নিউ টু SBI তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত অ'পেন ছেভিংছ একাউণ্ট তাত ক্লিক কৰিব। তাত ক্লিক উইদাউট ব্ৰাঞ্চ বুলি তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত অ'কে ক্লিক কৰি দিব। এটা চাওক দুটা অপশ্যন হ'ব, এটা হৈছে ইনষ্টা প্লাছ ছেভিংছ একাউণ্ট আৰু ইনষ্টা ছেভিংছ একাউণ্ট। ইনষ্টা প্লাছ ছেভিংছ একাউণ্টত ভিডিঅ' কলৰ জৰিয়তে KYC সম্পূৰ্ণ হৈ যাব, আৰু যোনটো ইনষ্টা ছেভিংছ একাউণ্ট সেইটো ভিডিঅ' ব্ৰাঞ্চত গৈ পেলাই KYC সম্পূৰ্ণ কৰিব লাগিব। গতিকে মই ইনষ্টা প্লাছ ছেভিংছ একাউণ্ট অ'পেন কৰিম এতিয়া। গতিকে মই ইনষ্টা প্লাছ ছেভিংছ একাউণ্ট ক্লিক কৰিলোঁ। তাতে ষ্টাৰ্ট নিউ এপ্লিকেশ্যন ক্লিক কৰি দিলোঁ। নেক্সট অপশ্যন ক্লিক কৰি দিলোঁ। নেক্সট অপশ্যন ক্লিক কৰাৰ পিছত মোবাইল নম্বৰ আৰু ইমেইল ID, অৰ্থাৎ মোবাইল নাম্বাৰটো বাধ্যতামূলক দিব লাগিব, আৰু যোনটো ইমেইল ID সেইটো আপোনাৰ অপশ্যনেল হয়, কিন্তু দিয়াটো খুবেই ভাল। গতিকে মই দুয়োটা দি দিছোঁ। চাওক OTP আহি গৈছে। এতিয়া চাওক OTP আহিব, এটা ইমেইলত আহিব আৰু এটা মোবাইল নম্বৰত আহিব। গতিকে মোবাইল নম্বৰটো আহিছোঁ, ইমেইল ID টো আহি গৈছে। গতিকে মই দুয়োটা বহাই দিম এতিয়া। ইমেইল OTP আহি গৈছে। OTPটো ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াত পাছৱৰ্ড বনাব লাগিব। চাওক ইয়াত মিনিমাম 8 কেৰেক্টাৰ উইথ কম্বিনেশ্যন অফ লেটাৰ্ছ ইন আপাৰ এণ্ড লোৱাৰ কেছ ডিজিট এণ্ড স্পেচিয়েল কেৰেক্টাৰ, অৰ্থাৎ 8টা কেৰেক্টাৰ পাছৱৰ্ড বনাব লাগিব। পাছৱৰ্ডটো এনেকুৱা হ'ব, আপোনাৰ এটা কেপিটেল লেটাৰ আৰু এটা স্মল লেটাৰ আৰু এটা চিম্বল, অৰ্থাৎ @ তেনেকুৱাকৈ 8টা কেৰেক্টাৰৰ পাছৱৰ্ড বনাব লাগিব। গতিকে মই পাছৱৰ্ডটো দি দিছোঁ। ওপৰৰ নিচিনাকৈ তলতো ছেম দি দিছোঁ। এটা ছিকিউৰিটি কুৱেশ্যন এটা ছিকিউৰিটি কুৱেশ্যন থাকিব ইয়াত। এতিয়া মই ইয়াত দি আছোঁ হোৱাট ইজ ইয়ৰ ফেভাৰিট স্পৰ্ট, মই ক্ৰিকেট বুলি দি আছোঁ। তাৰপিছত নেক্সট মই ক্লিক কৰি দিম। নেক্সট মই ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰি দিম। নেক্সট ক্লিক কৰি দিম। আকৌ আই এগ্ৰি তাত ছাবমিট নেক্সট ক্লিক কৰি দিম। এইটো চাওক এণ্টাৰ আধাৰ নাম্বাৰ, ইয়াত আধাৰ নাম্বাৰটো দিব লাগিব। ইয়াত আধাৰ নাম্বাৰটো দি দিম। এতিয়া চাওক OTP আহিব, অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক হোৱাটো জৰুৰী। গতিকে আধাৰ কাৰ্ডৰ লগত যোনটো নাম্বাৰ লিংক হৈ আছে সেই নাম্বাৰত এটা OTP আহিব। সেই নাম্বাৰটো OTP আহি গৈছে, সেই OTP ইয়াত বহাই দিম। এয়া চাওক OTP আহি গৈছে। ছাবমিটত ক্লিক কৰি দিম। এয়া চাওক ডিটেইলছখিনি আহি গৈছে, গোটেইখিনি ডিটেইলছ আহিছে। আধাৰ কাৰ্ডৰ যি আছে তাত গোটেইখিনি ডিটেইলছ আহি যাব ইয়াতে। আৰু ষ্টেট চিলেক্ট কৰিম, ষ্টেটটো চিলেক্ট কৰি লৈ আছোঁ। তেনেকৈ চাব ডিষ্ট্ৰিক্ট, গাঁও তেনেকৈ চিলেক্ট কৰি ল'ম গোটেইখিনি, ভিলেজ। এইখিনি চিলেক্ট কৰাৰ পিছত ছাবমিট ক্লিক কৰাৰ পিছত ইয়াত এণ্টাৰ ইয়ৰ পেন, অৰ্থাৎ পেন নাম্বাৰটো দি দিম। নেক্সট মই ক্লিক কৰি দিম। চাওক ফটো আধাৰ কাৰ্ডৰ যোনটো ফটো আছে সেই ফটো ইয়াত আহি যাব। আৰু মই নেক্সট আকৌ ক্লিক কৰি দিম।
নেক্সট আমি ক্লিক কৰিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত মই এডুকেশ্যন কোৱালিফিকেশ্যন দি দিম তাৰপিছত মেৰিটেল ষ্টেটাছ ইয়াত মই আনমেৰিড দি দিম আৰু চিটি প্লেচ অফ বাৰ্থ অফ এপ্লিকেণ্ট অৰ্থাৎ আপোনাৰ ক'ত জন্ম হৈছে কোনটো চিটিত বা কোনটো গাঁও জন্ম হৈছে সেই গাঁওটোৰ নাম দি দিব মই দি আছোঁ তাৰপিছত ফাদাৰ্ছ নেম ফাৰ্ষ্ট নেমটো দিব লাষ্ট নেমটো দিব ইয়াতে মাদাৰ্ছ নেম তেনেকৈ দিব তাৰপিছত আপোনালোকে আই ডিক্লেয়াৰ মাই কাণ্ট্ৰি তাত ক্লিক কৰি দিব এটা চাওক স্পাউছ নেম অৰ্থাৎ যদি পতি বা পত্নী থাকে তেওঁলোকৰ নাম দিব পাৰিব ইয়াতে নেক্সট ক্লিক কৰি দিম আপোনাৰ এনুৱেল ইনকাম বিচাৰিছে ইয়াতে এনুৱেল ইনকাম দি দিম অকুপেশ্যন বিচাৰিছে অকুপেশ্যন মই কিবা এটা দি দিম চেল্ফ হেল্প দি দিছোঁ মই এটা আকৌ ৰিলিজন বিচাৰিছে মই ৰিলিজন দি দিম এই চাওক নমিনিটো মই দি দিম নমিনি ডিটেইলছখিনি গোটেইখিনি দি আছোঁ নমিনি ডেট অফ বাৰ্থ গাৰ্জিয়ান নেম ইফ মাইনৰ যদি হয় গাৰ্জিয়ানৰ নাম লাগিব গাৰ্জিয়ান এজ তেনেকৈ মোৰ নালাগে নেক্সট ক্লিক কৰি দিছোঁ এটা আকৌ এড্ৰেছ দিছে নমিনি এড্ৰেছ অৰ্থাৎ ছেম হয় এড্ৰেছটো মই দি দিছোঁ তথাপিও নমিনি এড্ৰেছখিনি বহাই দিব ইয়াত চাওক এতিয়া আপোনাৰ ব্ৰাঞ্চ কোনটো ব্ৰাঞ্চত আপোনালোকে একাউণ্ট অ'পেন কৰিব বিচাৰে আপোনালোকে ওচৰে পাঁজৰে ব্ৰাঞ্চতে অ'পেন কৰিব যিহেতু গতিকে মই ওচৰে পাঁজৰে ব্ৰাঞ্চ এখন বিচাৰি আছোঁ মোৰ ডিষ্ট্ৰিক্ট মৰিগাঁও হয় গতিকে মই মৰিগাঁৱতে দিম মই জাগিৰোড ব্ৰাঞ্চত মই অ'পেন কৰিম গতিকে মই নেক্সট ক্লিক কৰি দিছোঁ জাগিৰোডত টাৰ্মছ এণ্ড কণ্ডিশ্যন ক্লিক কৰি দিছোঁ গোটেইখিনি পঢ়ি লৈ অলপ স্ক্ৰল ডাউন কৰি তাত ক্লিক কৰিব পঢ়িব তাৰপিছত ঠিক আছে নেক্সট ক্লিক কৰি দিম ইয়াত OTP এটা আহি যাব OTP তাত বহাই দিম OTP নেক্সট অপশ্যন ক্লিক কৰি দিম চাওক ডেবিট কাৰ্ডত কি নাম দিব বিচাৰে আপোনালোকে যিকোনো নাম দিব বিচাৰে আপোনালোকে মই মোৰ নামেই দিম মোৰ নাম নহয় আচলতে এইটো বেলেগৰ মই একাউণ্ট অ'পেন কৰি আছোঁ গতিকে তেওঁৰ নাম এইটো ইয়াত দিছোঁ মই নেক্সট অপশ্যন ক্লিক কৰি দিম এতিয়া চাওক ইয়াত টোকেন নাম্বাৰটো লৈ ল'ব পাৰে নেক্সট অপশ্যন মই ক্লিক কৰি দিম ভিডিঅ' কলৰ কাৰণে মই স্ক্ৰীনশ্বট লৈ ল'ম এতিয়া চাওক ভিডিঅ' কলৰ কাৰণে আপোনালোকৰ হাতত অৰিজিনেল পেন কাৰ্ড আৰু আপোনাৰ পেন কাৰ্ডটো চাব আৰু আপোনালোকে ফটো ল'ব আৰু এখন আপোনালোকৰ এড্ৰেছটো সুধিব বা আপোনালোকৰ নিজৰ মা দেউতাৰ নাম সুধিব পাৰে এইখিনি গতিকে ষ্টাৰ্ট চিডিউল ভিডিঅ' কল তাত ক্লিক কৰি দিম মই গতিকে বন্ধুসকল মই আজি যিহেতু একাউণ্ট অ'পেন কৰিছোঁ গতিকে বন্ধুসকল আজি আপোনাৰ ভিডিঅ' কলৰ যোনটো টাইম থাকে সেই টাইমটো পাৰ হৈ গৈছে আজি নহ'ব গতিকে কালি হ'ব মই কাইলৈ টাইম দি আছোঁ কাইলৈ মই আকৌ এইটো প্ৰচেছটো আপোনালোকক দেখুৱাম কেনেকৈ ভিডিঅ' কল কৰা হয় সেইটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাই যাব গতিকে মই আজি ভিডিঅ'টো ইমানতে সামৰিম
পিক ডেট পিক টাইম মই দি আছোঁ এতিয়া। সেইটো চাওক মই 4টাৰ পৰা 4:30 বজালৈকে মই ভিডিঅ' কেৱাইচিটো মই সম্পূৰ্ণ কৰিম। গতিকে মই সেই টাইমটো মই দি দিম এতিয়া। কালিও মই ভিডিঅ' কেৱাইচিটো সম্পূৰ্ণ কৰিম। গতিকে বন্ধুসকল মই সেই ভিডিঅ' কেৱাইচি মই আপোনালোকৰ সেই ভিডিঅ'টো মই আপোনালোকক দি দিম। ভিডিঅ' ডিছক্ৰিপশ্যনত সেইটো লিংক থাকিব বা কমেণ্ট বক্সত থাকিব। গতিকে বন্ধুসকল ভিডিঅ' ভাল পালে আপোনালোকে এটা লাইক আৰু কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে বন্ধুসকল এইখিনিতে মই ভিডিঅ'টো সামৰি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।